অতীতত এৰি অহা দিনবোৰ, মুহূৰ্তবোৰ এতিয়া আমাৰ বাবে হৈ ৰ'ব শুৱনিৰ এখিলা শুকান পাত। সময়বোৰে যে কাৰো বাবে অপেক্ষা নকৰে, অবিৰাম গৈ থাকে ঠিক বুৱতী নদীৰ দৰে। সময়ৰ সোঁতত আমিবোৰেও হেৰুৱাবলগীয়া হৈছে ৰঙীন জীপাল মুহূৰ্তবোৰ, যিবোৰ মুহূৰ্ত আমাৰ বাবে হৈ ৰ'ব সোঁৱৰণিৰ এখিলা শুকান পাত। 2014 বৰ্ষৰ যিটো দিনত আমিবোৰ লগ হৈছিলোঁ ডিকেডিৰ বুকুৰ একেটা কোঠাত, তেতিয়া আমাৰ মুখবোৰ আছিল অচিনাকি। হয়তো দুই এজন কাৰোবাৰ চিনাকি থাকিবও পাৰে। আৰু আজি সেই দিনটো আমাৰ বাবে হৈ ৰ'ব এটা স্মৰণীয় দিন। সঁচাকৈ সোণোৱালী দিনবোৰ যে হাঁহি ধেমালি খং আৰু অভিমানৰ মাজেৰে কেনেকৈ পাৰ হৈ গ'ল। আৰু এতিয়া সকলোবোৰ আঁতৰাই আমিবোৰ অচিন চিনাকি হ'ব লাগিব। কোন দিশে যাব তাৰ কোনো ঠিক নাই। আজিহে বাৰুকৈ অনুভৱ কৰিছোঁ, আমাৰ বাৰু বন্ধুত্ব এনাৰ্জিডাল বান্ধ খাই থাকিবনে? নে কোনোৱে নিজৰ ব্যস্ত জীৱনক লৈ পাহৰি পেলাব নেকি বন্ধুত্বৰ মৰম ভাল পোৱাবোৰ? মই সকলোকে অনুৰোধ কৰিছোঁ, আমাৰ বন্ধুত্বৰ বান্ধোন যাতে কেতিয়াও নিছিঙিবা। কিছুমান মুহূৰ্ত উৰি আহি মোৰ হৃদয়ৰ দুৱাৰত বৰকৈ আমনি কৰিছে। পকা কৰদৈ বনৰীয়া সেই দুপৰীয়াবোৰত হাঁহি হাঁহি ৰখাল কথা কৈ কেণ্টিনত চাহকাপ ফুহা মৰা মুহূৰ্তবোৰ, আৰু যে পাঠদান নথকাৰ সময়ত আমাৰ দীঘলীয়া আড্ডাবোৰৰ ৰখাল কথাবোৰ, এই সকলোবোৰ সময় এতিয়া আমাৰ সোঁৱৰণিৰ এখিলা শুকান পাতত আবদ্ধ হৈ ৰ'ব। কবি উৎপল বৰুৱা, ডিকেডি কলেজ দেৰগাঁও। আবৃত্তিকাৰ বাস্তৱ প্ৰীতম বৰা। অতীতত এৰি অহা দিনবোৰ, মুহূৰ্তবোৰ এতিয়া আমাৰ বাবে হৈ ৰ'ব শুৱনিৰ এখিলা শুকান পাত। সময়বোৰে যে কাৰো বাবে অপেক্ষা নকৰে, অবিৰাম গৈ থাকে ঠিক বুৱতী নদীৰ দৰে। সময়ৰ সোঁতত আমিবোৰেও হেৰুৱাবলগীয়া হৈছে ৰঙীন জীপাল মুহূৰ্তবোৰ, যিবোৰ মুহূৰ্ত আমাৰ বাবে হৈ ৰ'ব সোঁৱৰণিৰ এখিলা শুকান পাত। 2014 বৰ্ষৰ যিটো দিনত আমিবোৰ লগ হৈছিলোঁ ডিকেডিৰ বুকুৰ একেটা কোঠাত, তেতিয়া আমাৰ মুখবোৰ আছিল অচিনাকি। হয়তো দুই এজন কাৰোবাৰ চিনাকি থাকিবও পাৰে। আৰু আজি সেই দিনটো আমাৰ বাবে হৈ ৰ'ব এটা স্মৰণীয় দিন।